So hey guys, welcome back to the channel. So কি খবৰ আপোনালোকৰ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰটো ভালে। এদিন মানে বতৰটো ইমান এটা ভাল নহয়। ভাবিলোঁ এনেই থকাতকৈ কিবা এটা কৰোঁৱে। সেয়ে মই ভাবিলোঁ ৱালতে ছবি আঁকিও। ইয়াৰ আগতেও মই এবাৰ আঁকি পাইছোঁ আৰু সেইকাৰণে ভাবিলোঁ ছবিটো আঁকো আৰু লগতে আপোনালোককো দেখাওঁ কেনেকৈ আঁকো মই আৰু কেনেকুৱা লাগে নিশ্চয় জনাব আপোনালোকে। ইমান এটা ভালকৈ নাজানো, হ'লেও মই আঁকিবলৈ চেষ্টা কৰোঁ এনেই থকাতকৈ ঘৰত। চ' আপোনালোকক দেখাও হওকচোন বাৰু। মই মানে এতিয়া কালাৰ কৰা নাই, হেৰিখিনি আঁকি লৈছোঁ। প্ৰথমতে কাঠ পেঞ্চিলেৰে ৱালখন আঁকি লৈছোঁ, তাৰপাছত মই কালাৰ কৰি দিম। আপোনালোকক দেখাই আছোঁ বাৰু। হ'লে মানে মুচিবলৈ অসুবিধা হ'ব ন, আৰু পেঞ্চিলেৰে যিহেতু মোচা যায়, ৰবৰেদি মোচা যায় পেঞ্চিলটো ৱালত আঁকিলে। চ' সেইকাৰণে মই পেঞ্চিলেৰে আঁকি লৈছোঁ ফাৰ্ষ্ট। এতিয়া কালাৰ কৰি দিম, মই আপোনালোকক দেখাই যাম বাৰু। কালাৰ কৰিবৰ কাৰণে মই এয়া কালাৰ ইউজ কৰিছোঁ। কৰিলে যে আপোনালোকে যে কালাৰ কৰিছে সেইটো লৈছোঁ। আপোনালোকে যিকোনো ল'ব পাৰে, ৱাটাৰ কালাৰ বা এইবিলাক হ'লে হ'ল আৰু মই এডাল ব্ৰাছ লৈছোঁ, এডাল স্কেচ লৈছোঁ। এই স্কেচডালেৰে মানে বেছিকখিনি কৰি ল'ম, বাউণ্ডেৰীবিলাক দি ল'ম। অসুবিধা হ'ব ন, বাউণ্ডেৰীটো ইয়াৰে আঁকি ল'লে মানে কালাৰখিনি বাহিৰলৈ ওলাই নাযায়। সেইকাৰণে এইখিনিয়ে এতিয়া বলক কালাৰ কৰোঁ। গুড মৰ্ণিং এভৰিৱান। কালি ব্লগটো মই আজি এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ, আধাৰ পৰা। সেইটো মোৰ কমপ্লিট নহ'ল, তো ভাবিছোঁ আজি কমপ্লিট কৰি দিওঁ। আৰু আজি অলপ বতৰটোও ভাল, চ' বলক। এইকেইটা আছে, ইয়াতে অলপ আছে আৰু এইখিনি আৰু এইটো আছে। তাৰপাছত একদম পূৰা কমপ্লিট হৈ যাব। ত' মোৰ পেইণ্টিংটো ফাইনেলি শেষ হৈ গ'ল। এইটো কেনেকুৱা হৈছে নাজানো, আপোনালোকে জনাবচোন কমেণ্ট কৰি কেনেকুৱা হৈছে। এইটো হৈছে ফাইনেল লুক। কেনেকুৱা হৈছে জনাবচোন আপোনালোকে। আগতেও মই আৰু এটা আঁকিছিলোঁ, আধা কৰিয়ে থ'লোঁ, সেইটো কমপ্লিট নকৰিলোঁ, তেনেকৈ থাকিল। ফাইনেলি আজি এইটো দুদিনৰ মূৰত হ'লেও কমপ্লিট কৰিলোঁ। ত' এইটো মোৰ মানে ফাৰ্ষ্ট হয় ৱালত অঁকা। এইটো আঁকিছিলোঁ আৰু এইফালে অলপমান আঁকিব আছিলে, মই নাকিলেও পাছত আৰু আঁকিবলৈ মন নগ'ল। তো সেইকাৰণে সেইটো চাইতে নাকিলেও এইখিনি আঁকিয়ে থৈ দিলোঁ। তো এইটো ফাৰ্ষ্ট হয় মোৰ। আৰু আজি
ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। সৰুকৈ কিবা এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চালোঁ, আৰু কেনেকুৱা হৈছে আপোনালোকে জনাব।